दङ उदालगुरि जिल्लानि सिङाव थानाय भेरगाव समस्थियाव भेरगाव समस्थिनि मिनि स्टेडियाम नोंथांमोना दायो नुनो मोनगोन बे भेरगाव समस्थिनि मिनि स्टेडियामा दा मा हालोद जानानै दङ लोगोसे सोलिबाय थानाय सोरखार 7 बोसोर सोरखार सालायनायनि उनावबो एबा 17 बोसोर जानायनि उनावबो दिनै भेरगाव समस्थिनि मिनि स्टेडियामा आबुं महर मोनाखै বিশেষকৈ মানে অবাধ মানে হাৰত মানে দুৰ্নীতি হৈ আছে কি ক'ব এতিয়া এটাই কথা ক'ব লাগিব যে হাগ্ৰামাৰ নেতৃত্বত যি BPF চৰকাৰ এই BPF চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা ওদালগুৰি জিলাৰ ভেৰগাঁও এটা মহকুমা স্থাপন হ'ল আৰু ইয়াত ভেৰগাঁও মহকুমা স্থাপন হোৱাৰ পিছত আমি আশা কৰিছিলোঁ ভেৰগাঁৱৰ বাকী ৰাইজে আশা কৰিছিল যে ইয়াত ডাঙৰ অনুষ্ঠানবিলাক অনুষ্ঠিত হ'ব গঠন হ'ব আৰু তাত আমাৰ ৰাইজে বহুত মানে সুবিধা পাব কিন্তু দেখা গ'ল অনুষ্ঠান পতাৰ নামত ডাঙৰ কৰোৰ টকাৰ স্কিম আনি পেলাই কোনো এটা স্কিম ইয়াত সাকসেছ নহ'ল আজি 2005 চনৰ পিছত যিবিলাক অনুষ্ঠান ইয়াতে সাব ডিভিজন হেডকোৱাৰ্টাৰ হোৱাৰ পিছত যিবিলাক অনুষ্ঠান গঢ়ি উঠিলে আজিলৈকে কোনো এটা বিল্ডিং অফিচ মানে ফুলফিল নহ'ল নগৰ পানী যোগান আঁচনি 2-4 কোটি টকাৰ মানে নগৰ পানী যোগান আঁচনি আছিল সেইটো ফ্লপ গ'ল কোনো আজিলৈকে এটোপাল পানী খাব নোৱাৰিলে বৰঞ্চ তাৰ এগেইনষ্টে ডিপাৰ্টমেণ্টে এইটো পানী খাব নোৱাৰে বুলি ডকুমেণ্টছ দি থৈ গ'ল 2 কোটি টকাৰ এটা ষ্টেডিয়াম গঠন হ'ল আজিলৈকে তাত এটা ফুটবল খেলিব পৰা অৱস্থা নহ'ল তো আৰু সেই তেনেকুৱা ধৰণৰ বহুত ডাঙৰ SDP অফিচ থাকিল আজিলৈকে SDP থাকিব পৰা ব্যৱস্থা নহ'ল আজি সাব ডিভিজন হেডকোৱাৰ্টাৰত এটা আমাৰ আহিলে পলিটেকনিক গঠন হ'ল যোৱা 2017-18 ক্লাছ হ'ব লগা কথা আছিল আজিলৈকে বিল্ডিং কমপ্লিট নহ'ল এইবিলাখন কি হ'ল মানে ঠিকাদাৰৰ লগত পেগ হৈ পেলাই আমাৰ জনপ্ৰতিনিধিসকলে BPFৰ লিডাৰসকলে তেওঁলোকে কমিশ্যন ৰাজ চলাই পেলাই কোনো এটা অনুষ্ঠান সাকসেছ কৰিব নোৱাৰিলে তো আমাৰ ইয়াতে ইমান ধুনীয়া বিল্ডিং আছে ভেৰগাঁও সাব ডিভিজনৰ আণ্ডাৰ মডেল হস্পিটেল এখন গঠিত হ'ল তাত এজন ডক্টৰ আজিলৈকে তেওঁলোকে ফুলফিল কৰিব নোৱাৰিলে তো এনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে ৰাস্তা ঘাটৰ পদূলিৰ কথা আছে তো এনেকুৱা ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে জৰ্জৰিত হৈ পেলাই আমাৰ এই ভেৰগাঁও অঞ্চলৰ যিমান ৰাইজ আছে ৰাইজে ভুক্তভোগী হৈছে প্ৰায় 90% মানুহ আজি ভুক্তভোগী যিসকল তেওঁলোকৰ বিষয়ববীয়া আছে তেওঁলোকৰ মানে নেতা আছে তেওঁলোকে যি অলপ পাইছে 10% মানুহে তাৰ বাহিৰে আমাৰ ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী যিটো আকাংক্ষা সম্পূৰ্ণভাৱে স্পইল হৈ গৈছে ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে কেনেকুৱা ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিলে আজি মানে ভেৰগাঁও অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী এক হৈ পেলাই তেওঁলোকৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈ উঠিছে আজি আপোনালোকে অহা 4 তাৰিখৰ যিটো মানে ভোট কাউন্সিল যিটো ইলেকশ্যন হ'ব তাত ৰাইজে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে হাজাৰ লোক আমাৰ লগত আহিছে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠনৰ মানুহ আমাৰ লগত একত্ৰিত হৈছে আনকি BPFৰ বিভিন্ন পদবীত থকা লোকসকলে আমাৰ লগত UPPLত যোগ হৈছে আৰু ইয়াৰ এটা সুব্যৱস্থা বিচাৰি পেলাই মানুহে হাহাকাৰ হৈ আছে যে এটা সেইকাৰণে UPPLৰ ধৰণৰ এটা নিষ্ঠাবান দলক তেওঁলোকে আকোৱালি লৈছে ইয়াত আপছুও জড়িত হৈ আছে আপছুৱে সহায় কৰিছে আপছুৱে মানে এই ইলেকশ্যনত তেওঁলোকে আমাক সহায় কৰিছে UPPL দলক তো ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো আকাংক্ষা সেইটো পূৰণ কৰিবৰ কাৰণে UPPL দল বদ্ধপৰিকৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি দল গঠন হ'বলৈ গৈ আছে যি মানে চৰকাৰ গঠন হ'বলৈ গৈ আছে ইয়াত সকলোৰে আস্থা আৰু আশা মানে জড়িত হৈ আছে ক'ৰবাত আধাৰশিলা যি ৰাজনীতি চলি আছে নেকি হয় আমাৰ ভেৰগাঁৱত এটা ইণ্টাৰেষ্টিং ঘটনা হৈছে কি ভেৰগাঁও ব্লকৰ আণ্ডাৰত 850টা একশ্যন প্লানত মানে স্কিম দিয়া হৈছে ৰাইজে এপ্লিকেশ্যন কৰিছে আৰু সেইটো মানে একশ্যন প্লান হিচাপে তেওঁলোকে তাতে লিষ্টেড কৰি থৈ দিছে ব্লকৰ হেৰিত সেই 850টা একশ্যন প্লেনৰ এগেইনষ্টে আজি আমাৰ এই পৰিষদীয় সমষ্টিৰ MCLA ডেপুটি স্পিকাৰ নেৰচেন বড়োদেৱে ফাউণ্ডেশ্যন লেড কৰি পেলাই আধাৰশিলা স্থাপন কৰি পেলাই ফিটা কাটিবলৈ লৈছে 850টা যি ফাউণ্ডেশ্যন লেড হৈছে সেই 850টাৰ এগেইনষ্টে তেওঁ 10জন মানুহক এংগেজ কৰিছে তো তাতে কোনো ধৰণৰ পইচা চেংচন হোৱা নাই সেইদিনাখন আমি BDOক মাতি পেলাই ক'লোঁ যে আপোনাৰ এই কাম এই ব্লকৰ আণ্ডাৰত কিহৰ ফিটা কাটা মানে আৰম্ভ হৈছে তেতিয়া BDOয়ে ক'লে বোলে এইটোতো একচুৱেলি পইচা চেংচন হোৱা নাই আৰু তাৰোপৰি এইটো এটা একশ্যন প্লেনৰ লিষ্ট হয় আৰু সেই একশ্যন প্লেনৰ লিষ্টখনকে লৈ পেলাই তেওঁলোকে আধাৰশিলা স্থাপন কৰিছে আধাৰশিলা স্থাপন কৰিব পাৰে কিন্তু এইটো বস্তু মানে চেংচন হোৱা নাই পইচা অহা নাই পইচা আহিলে যি অলপ আহে সেইটো প্ৰায়ৰিটি লিষ্টত সেই একশ্যন প্লানৰ পৰা চিলেকশ্যন হ'ব চিলেকশ্যন হোৱাৰ পৰা চেংচন হোৱাৰ পিছতহে সেইটো পইচাটো মানে পিছত হেৰি কৰা হ'ব যিহেতু যোৱাকালি অধিসূচনা জাৰি হৈ গ'ল অধিসূচনা জাৰি কৰাৰ পিছত
আজি BTCৰ গভৰ্ণমেণ্ট ভংগ হৈ গ'ল ভংগ মানে সম্পূৰ্ণ মানে চৰকাৰখনেই ধ্বংস হৈ গ'ল আৰু আজিৰ পৰা তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে তো আমি ভেৰগাঁও ৰাইজৰ যিটো আশা আকাংক্ষা ভৱিষ্যতে UPPL দলে পূৰণ কৰিব বুলি আমি নিশ্চয় আশাবাদী সূতা কম্বলৰ ৰাজনীতি চলিছে নেকি এতিয়া ইয়াতে সূতা কুম্বলৰ ৰাজনীতি চলিছে সৌহিতাখনৰ মানে টিং বিলাইছে সূতা কুম্বল বিলাইছে মানুহৰ এতিয়াতো MCLৰ ঘৰত গ'লে চেল্ফ হেল্প গ্ৰুপবিলাকক মানে হাজাৰ হাজাৰ টকা দিয়ে 10,000 5,000 টকা দি পেলাই খালি ভোট কিনি পেলাই তেওঁলোকে ভোট জিকাৰ চিন্তা কৰিছে কিন্তু ৰাইজে আপোনালোকে আচৰিত ভাবিব ইয়াৰ ৰাইজে আজি পইচা ল'লেও তেওঁলোকে ভোট দি দিওঁ বুলি পেলাই কৈছে এটা ভাল পৰিৱৰ্তন তেওঁলোকে বিচাৰিছে তেওঁলোকে হাগ্ৰামাৰ নেতৃত্বত থকা BPFৰ পইচাটো তেওঁলোকে পকেটত ল'ব বিচৰা নাই তেওঁলোকক কৰ্মসংস্থাপন বিচাৰি পেলাই তেওঁলোকৰ এখন ঘৰ গঠন কৰিবৰ কাৰণে এখন সুস্থ সমাজ গঠন কৰিবলৈ তেওঁলোকে আগুৱাই আছে ৰাইজে এই ভ্ৰষ্টাচাৰী লিডাৰবিলাকৰ বিৰুদ্ধে আপোনালোকে চৰকাৰ আহিলে কি কেনেকুৱা ইয়াৰ পিছত এটা স্পষ্ট কথা আজি 8 তাৰিখে যেতিয়া ৰিজাল্ট আউট হ'ব 10-15 তাৰিখৰ পৰা আমাৰ নতুন চৰকাৰ গঠন হ'ব হয়তো 20 তাৰিখ মানত হাগ্ৰামা জেলত যাব লাগিব এইটো খাটাং কথা কেগৰ ৰিপৰ্টৰ বিষয়ে কি ক'ব কেগৰ ৰিপৰ্ট আপোনালোকে প্ৰতিবেদনবিলাক চালে আচৰিত ভাবিব যে কোনো এটা ডিপাৰ্টমেণ্টত তেওঁলোকৰ কোনো অকে নাই সব মানে দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে জৰ্জৰিত আজি আপোনালোকে শুনি পেলাই আচৰিত ভাবিব যে BTED অঞ্চলত হাগ্ৰামাৰ নেতৃত্বত থকা BPF গভৰ্ণমেণ্টৰখনৰ যিটো লাইবিলিটি 3,500 কোটি লাইবিলিটি আছে ইয়াৰ বুজাটো আমি BTED ৰাইজে গ্ৰহণ কৰিব লগা হৈছে অত্যন্ত দুখৰ কথা আজিৰ তাৰিখত এজন বাচ্চা জন্ম হ'লে 1 লাখ টকাকৈ আমি ধাৰ বহন কৰিব লগা হৈছে সেই কথাটোৰ কাৰণে তেওঁ এই লাইবিলিটিখিনি মানে পূৰণ কৰিব যিহেতু নোৱাৰিব আৰু আমাৰ চৰকাৰ গঠন হোৱাৰ লগে লগে তেওঁ জেলত যাব লাগিব ভ্ৰষ্টাচাৰী হাগ্ৰামা মহিলাৰ শাসন শেষ হ'বনে নিশ্চয় শেষ হ'ব সেইটো 100% চিয়'ৰ এইবাৰ তেওঁলোকে 2টা বা 3টা চিট লৈ পেলাই থাকিব লাগিব বাছ হাগ্ৰামা নিজে হাৰিব সেইটো খাটাং শংকিত হৈছে নেকি কৰবা নকৰবা 100% শংকিত আমিতো শুনা পালে দেখা পোৱা নাই কিন্তু শুনা পাই আহিছোঁ যে তেওঁ মানে গিঞ্জি চলা উলি পেলাই টাউনে খোজকাঢ়ি ঘূৰি পৰে এইটো এনেকুৱা এটা অৱস্থা আমি মানে শুনিবলৈ পাইছোঁ